Bah, ya kayak siapa itu asal dunia kita itu ya nih, masa lagi bisa gini nih ya? ভিডিওটি আৰম্ভ কৰাৰ আগতে মই আপোনালোক সকলোকে জনালোঁ মাঘৰ বিহুৰ আন্তৰিক ওলগ মই কামনা কৰিছোঁ আপোনালোকৰ আগন্তুক প্ৰতিটো দিনেই যেন ভৰি পৰে ৰং আৰু ৰসেৰে আপোনালোকক আজি লৈ যাম এনেকুৱা ঠাইলৈ যিটুকুৰা ঠাইত মাঘৰ বিহু উপলক্ষে নিৰ্মাণ কৰি থকা হৈছে এটা আটক ধুনীয়া ভেলাঘৰ সোণাৰু পাৰে हरियाली चाय के बागान मोरे धनी हरी हरी সেউজীয়া চাহ গছৰ মাজে মাজে গৈ থাকিলে এক বেলেগ ধৰণৰ ফিলিংছ আহি যায় নে কি কয় আপোনালোকে কি ভাবে নাজানো মোৰ কিন্তু এক বেলেগ ধৰণৰ অনুভৱ এটা আহে বৰ যিকিনে হওক আহক চাহ গছৰ মাজে মাজে গৈ গৈ আপোনালোকক দেখুৱাম এটা অতি আটক ধুনীয়া বস্তু মাঘৰ বিহু মানে এইটো ভেলাঘৰ আৰু যদি মাঘৰ বিহুত আপোনালোকে ভেলাঘৰ নাচায় তেতিয়াহ'লে মাঘৰ বিহু আহিল মইনা মাঘৰ বিহু আহিল মেজিৰ জুয়ো জ্বলিল মইনা মেজিৰ জুয়ো জ্বলিল অসমীয়াৰ মন প্ৰাণ ৰঙে ৰখে ভৰিল মইনা ৰঙে ৰখে ভৰিল অসমীয়া ফটোত চালোঁ তাৰমানে দেখিলোঁ এই বস্তুটো ভাল হৈছে সকলোৱে আমাৰ গোটেই ল'ৰাখিনি মিলি আলোচনা কৰিলোঁ তাৰপাছত সেইটো ভাল লগাৰ কাৰণে সেইটো আৰ্হিতে আমি ভেলাঘৰটো নিৰ্মাণ কৰিলোঁ কিমান দিনৰ পৰা এই কামখিনি আৰম্ভ কৰি আছে আপোনাৰ 25 তাৰিখৰ পৰা 25 ইয়াৰ যিখিনি বাঁহ বা তেনেকৈ এইবিলাক নৰচা লাগিছে এইবিলাক কেনেকৈ অংশ হৈছে এইবিলাক আমাৰ মহিলাখিনি আছে নৰাকটাত মহিলাখিনি আছে তাৰপৰা তেওঁলোকে পথাৰত কাটি দিয়ে আমাৰ যুৱকলৈ গৈ এনেকৈ কিমান বাঁহ এইটো ব্যৱহাৰ হৈছে এতিয়ালৈকে বাঁহ এতিয়া আপোনাৰ 300 হ'ব অলপ কম এইবিলাক চাগে ৰাইজে এনেই দান কৰাই কিনা বুলি বস্তু একোৱে নাই এইটো কি বনালে এইটো অঁ ইয়াৰ ৰকেটৰ যিটো চিলিণ্ডাৰ দাদা এই ঠাইটুকুৰৰ এড্ৰেছটো কি হ'ব সম্পূৰ্ণ 2 নং চৰাইবাহী গাঁও মানে কি হ'ল এই ঢলাসত্ৰ বুলি ক'লে চিনিব চাগে নহয় ঢলাসত্ৰ চৰাইবাহী বুলি ক'লে ঢলাজান হ'ব ন ঢলাজান গতিকে আমাৰ ভাৰতবৰ্ষৰ যি গৌৰৱ সেই ভাৰতবৰ্ষৰ গৌৰৱ আজি আমি স্থানীয় জেগাত আমাৰ নিজ হাতেৰে বনাবলৈ তেওঁলোকে সমৰ্থ হৈছে গতিকে তাৰ কাৰণে তেওঁলোকক আমি সজাই শলাগৰ যোগ্য এই ভেলাঘৰ হৈছে আমাৰ জাতীয় অস্তিত্ব আৰু এই ভেলাঘৰ যদি আমি লুপ্ত অৱস্থালৈ নিয়া হয় তেতিয়াহ'লে আমাৰ কোনো গৌৰৱ নাথাকিব গতিকে আমাৰ অসমীয়া জাতি হিচাপে এই ভেলাঘৰক আমি সদায় এনেদৰে জীয়াই ৰখাটো আমাৰ প্ৰত্যেকজন মানুহৰে কৰ্তব্য ওপৰলৈ যাব পৰা হ'ব নেকি ইফালে জেগা আছে অঁ ঠিক আছে আমি এইবাৰ আমাৰ ৰকেটৰ ওপৰলৈ উঠি চাওঁ চন্দ্ৰযানটোত আমিতো উঠিব নোৱাৰিলোঁ গতিকে এইবাৰ আমি এনেকৈ চন্দ্ৰযানটোৰ ওপৰলৈ উঠি যাওঁ খেতি পথাৰ ভৰিল মইনা খেতি পথাৰ ভৰিল সোণ গুটি লাগিল মইনা ইণ্ডিয়া লেগে আছে আৰু এইফালে আছে এইবিলাক আছে ISI ইণ্ডিয়া ৰিচাৰ্চ স্পেচ ৰিচাৰ্চ খনি সোণালী হৈ পৰিল মইনা সোণালী হৈ পৰিল সেউজীয়া পথাৰ খনি সোণালী হৈ পৰিল মইনা সোণালী হৈ পৰিল মনৰ হেঁপাহ বাঢ়িল মইনা মনৰ হেঁপাহ বাঢ়িল বুকুৰ আশা বাঢ়িল মইনা বুকুৰ
বুকুৰ আশা বাঢ়িল মনৰ হেঁপাহ বাঢ়িল মইনা মনৰ হেঁপাহ বাঢ়িল বুকুৰ আশা বাঢ়িল মইনা এই চন্দ্ৰযানটোৰ নিৰ্মাণ ক্ষেত্ৰত অংশগ্ৰহণ কৰিবলৈ পাই আপোনাৰ কেনেকুৱা লাগিছে বহুত সুখী হৈছোঁ আমি প্ৰত্যেক বছৰে এনেকৈ ভেলাঘৰ নিৰ্মাণ কৰি আহিছোঁ নতুন প্ৰজন্মক এটা নতুন আদৰ্শ দেখুৱাই আহিছোঁ আৰু গতিকে আমি এনেকৈ বনাই যাবলৈ আৰু চেষ্টা কৰিম ৰাইজক আমি উৎসাহ দিছোঁ যে আমাৰ অসমীয়া যিটো আমি সংস্কৃতি আমি ভেলাঘৰ আমি এইটো পৰম্পৰা আমি ৰাখিয়ে থাকিম প্ৰত্যেক বছৰে বনাই থাকিম আমি আগতেও বনাইছোঁ এইটো কথা জানিব পাৰিছোঁ ইতিমধ্যে আপোনালোকে পুৰস্কাৰো পাইছে পুৰস্কাৰ পাইছোঁ প্ৰথম পুৰস্কাৰ পাইছোঁ চন্দ্ৰমল তাৰ নিকট ছেকেণ্ড পাইছোঁ আমি নতুন নতুন এটা আদৰ্শ দিছোঁ আৰু তেওঁলোকৰ যে নাম বিহুটোক পাহৰি যায় আজিকালি বিহু নাইকিয়াই হ'ল ভেলাঘৰটো নাইকিয়া হ'ল ভেলাঘৰ নাইকিয়া হ'ল ক'ৰবাত টিঙৰ চালি এখন দোকান দেখিবলৈ পোৱা যায় আৰু তেনেকৈতো ভাল নালাগে হয় আশা কৰিছোঁ আমিও যাতে আপোনালোকে এনেদৰে ভেলাঘৰৰ যিটো সংস্কৃতি আমাৰ সংস্কৃতি যাতে এনেকৈ ৰক্ষা কৰি যায় বাৰু আপোনালোকে চাওক চন্দ্ৰযানটোৰ ভিতৰ ভাগ কেনেহ'লে চলি থাকে ৰাতি থাকে নেকি ইয়াত অঁ এইবাৰ ৰকেটৰ আমাৰ দ্বিতীয়টো অংশলৈ যাওঁ দ্বিতীয়টো অংশলৈ কেনেদৰে নিৰ্মাণ কৰিছে আমি চাওঁগৈ বা ইয়াত খেৰ চেৰ পাৰি থোৱা আছে ধুনীয়াকৈ ধৰা ৰাতি থাকেও ইয়াত মানে মজা লাগিব থাকি নহয় ইয়াত ঠাণ্ডা গ'লে খেৰৰ মাজত ধুইয়ে মজা লাগে নহয় একদম মানে গৰম গৰম লাগি থাকিব নে কি কোৱা আৰু মেজি ঘৰ বুলি ক'লে ৰাতি নাথাকিলে কিহৰ মেজি ঘৰ নহয় জানো আৰু মেজি ঘৰ ৰাতি থাকিবলৈ পালেহে ভাল লাগিব মেজি ঘৰ ৰখিব লাগিব এতিয়া মেজি ঘৰ ৰখাৰ এটা পৰম্পৰা আছেই আমাৰ ইয়াত সৰুৰ পৰা দেখা গৈছে ইয়াত শিশুৰ পৰা বৃদ্ধলৈকে সকলোৱেই সহযোগ কৰিছে আৰু ইয়াৰ মহিলাসকলেও যথেষ্টখিনি এই ক্ষেত্ৰত তেওঁলোকক সহায় কৰা দেখা গৈছে আৰু আমাৰ লগত এতিয়া দুজন ককা আছে গতিকে ককাৰ লগত আমি কথা পাতি চাওঁ নহয় অঁ বাৰু ককা এই ভেলাঘৰৰ লগত আপোনালোক কেনেকৈ জড়িত হৈ আছে আজি নহয় আজি 4-5 বছৰ এইবিলাকে আগৰ খাওঁ আমি সৰু সুৰা ঘৰতে খাই লৈ হয় তাৰপিছতে ক'ব বোলে এইটো প্ৰথমে কি বনাইছে হয় তাক আহিলে তাকে চন্দ্ৰমহল বনাইছিলে বেলেগে বেলেগে ঘৰত আহিলে কাম বন নহয় কিনো কৰিম লাগে নহয় দিহা পৰামতে কিবা দিবলৈকে লাগে নহয় অৱস্থাত আৰু এজন ককা আছে আমি তেওঁলোকৰ লগত কথা পাতিছোঁ আপোনাৰ কেনেকুৱা লাগিছে ধুনীয়া লাগিছে ধুনীয়া লাগিছে আমি মানে আগৰ এইবোৰ আমাৰ নাই নহয় আমি এইবোৰ চিনি নাপাওঁ এতিয়া আমি মানে ল'ৰাবোৰৰ পৰা শিকিছোঁহে কিন্তু আমাৰ কাম নাই আমি কৰিব নোৱাৰোঁ সিহঁতি কৰিলেহে হ'ব আৰু এতিয়া যিটো বনাই সিহঁতি মানে উঠে আমিতো উঠিব নোৱাৰোঁ আমি এনেই থকাহে আৰু মানে এতিয়া এতিয়ালৈকে ছবাৰ হৈ গ'ল ছবাৰ মানে আপোনাৰ দুবাৰত আমাৰ পুৰস্কাৰ পোৱা হ'ল কিন্তু এবাৰ নাপালোঁ মানে এই ইয়াত পাখি মাৰিত সেই এখন বনোৱা কাৰণে নাপালোঁ তাৰপৰা মানে আৰু এতিয়া মানে এয়া যোৱা বছৰ পালোঁ আকৌ তাৰ বছৰ পাইছোঁ এই বছৰ এতিয়া পোৱা সম্ভাৱনা আছে দেই তাকে ভাবিছোঁ আশা কৰিছোঁ এইবাৰ পালেই হয় বেলাঘৰতে কেনেকুৱা লাগিছে ভাল লাগিছে যথেষ্ট ভাল লাগিছে এইবাৰ পুৰস্কাৰ পাব যেন লাগিছেনে পাবজন লাগিছে দেখিবলৈ দেখি ভাল লাগিছে যথেষ্ট কষ্ট হৈছে নহয় যথেষ্ট কষ্ট হয় আপোনালোকে আগৰ বছৰো এনেধৰণে কিবা মডেল নিৰ্মাণ কৰিছে নহয় হয় আমাৰ 6 বছৰ হ'ল এতিয়া আমাৰ ভেলাঘৰৰ আয়োজন কৰা প্ৰথমতে আমি এটা ঘৰৰ আহিত বনাইছিলোঁ তাৰপিছত দুমহলীয়া আহিত এটা বনাইছিলোঁ ভেলাঘৰ তাৰপিছত আমি টাইটানিক সাজিবলৈ সক্ষম হৈছিলোঁ আমি নিউজ লাইভৰ চেনেলৰ পৰা তেতিয়া আমি ছেকেণ্ড প্ৰাইজ পাইছিলোঁ টাইটানিকত তাৰপিছত সাজিছিলোঁ আমি কুৰ্মা বসুন্ধৰা তাৰপিছত যোৱা বছৰ সাজিছিলোঁ আমি চন্দ্ৰমহল তাতো আমি প্ৰথম প্ৰাইজ পাবলৈ সক্ষম হৈছিলোঁ আৰু এইবাৰ চিন্তা কৰিলোঁ যে চন্দ্ৰযান পুৰাহিত ভেলাঘৰ ভাগ বনাওঁ আৰু নতুন প্ৰজন্মক এটা উৎসাহ দিওঁ তাৰ হিচাপতে সকলো গাঁৱৰ জীয়ৰী বোৱাৰী আৰু আমাৰ ককা আইতাও আছে তেওঁলোকে সহায় হৈ যাব আমি চন্দ্ৰযান মানে বনাবলৈ আমি সক্ষম হৈছোঁ ফ্ৰেণ্ডছ আপোনালোকৰ ফালে এনেদৰে ভেলাঘৰ বনোৱা হয়নে নহয় মোক কমেণ্টৰ জৰিয়তে জনাব নিশ্চয় গতিকে আজি ভিডিঅ'টি ইমানতে সামৰি মাৰিছোঁ যদি ভিডিঅ'টি ভাল লাগিছে তেতিয়াহ'লে লাইক আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰিব ইয়াৰ লগতে মই আৰু এটা কথা কৈ থওঁ যদি আপোনালোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰে নকৰে সেইটো পাছৰ কথা কিন্তু আপোনালোকে হেল্প কৰিবলৈ নাপাহৰিব কাৰণ মই সদায় কওঁ এটা কথা যে হেল্প কৰক সুখত থাকক গতিকে আজিলৈ ভিডিঅ'টি সামৰিছোঁ বাই বাই